Hey guys, good morning. আপোনালোক সকলোকে মোৰ নতুন এটা ব্লগত স্বাগতম জনাইছে। আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালে। আৰু আপোনালোকক ভিডিঅ'টি আৰম্ভণিতে এটা কথা ক'বলৈ ওলাইছোঁ, মানে এতিয়া আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট সকলোবিলাক সাব চেণ্টাৰৰ আণ্ডাৰতে খুলি থকা হৈছে। মানে আপোনালোকে ওচৰৰ যিবিলাক স্বাস্থ্য কেন্দ্ৰ আছে বা PHC আছে বা ব্লক PHC আছে, তেনেকুৱা অনুষ্ঠানত আপোনালোকে গৈ আপোনালোকে আয়ুষ্মান ভাৰতৰ একাউণ্টটো, আয়ুষ্মান ভাৰত হেল্থ একাউণ্টটো খুলি ল'ব পাৰে। তো এইটো বিনামূলীয়া, একেবাৰে বিনামূলীয়া হয়। আৰু আপোনালোকে খুলি লওক। এই মানে একাউণ্টটোত বিভিন্ন ধৰণৰ আপোনালোকে বেমাৰ আজাৰৰ সুবিধা দিম বুলি কৈছে। লগতে আপোনালোকে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ কথা গম পাব, জানিব পাৰিব। তো আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যিটো লিংক নাম্বাৰ থাকে, সেই লিংক নাম্বাৰটো লাগিব। তো আপোনালোকে যাব পাৰে। আৰু এতিয়া পইচা একদম নালাগে, জাষ্ট আপুনি মানুহজন আৰু আধাৰ কাৰ্ড আৰু লিংক নাম্বাৰটো গ'লে হ'ল। এটা OTP আহিব, সেই OTPটো দিলে মানে আপোনাৰ আয়ুষ্মান ভাৰত একাউণ্ট মানে হেল্থ একাউণ্ট হৈ যাব। আৰু এতিয়া মোৰ ৰাতিপুৱাৰ সময়খিনি ইমান বেছি ব্যস্তই হয়, মানে কি ক'ম আৰু। এখেত ৰাতিপুৱা যায় 8টা বজাত যাব লাগে আচলতে, ঘৰৰ পৰা ওলাই যায়। তো তাৰ কাৰণে মোৰ ৰাতিপুৱা ভাত বনোৱা, চাহ বনোৱা, গোটেইখিনি মই অকণমান দেৰিকৈ গ'লেও হয়, কাৰণ মোৰ মানে কৰ্মস্থলী ওচৰতে হয়, তাৰ কাৰণে। তো সেয়াই ভাত পানী বনালোঁ, ভাতটো বনালোঁ। তাৰপিছত এতিয়া বাকী ৰুটি খালোঁ। বাকী এইবিলাক চাওকচোন, এনেকুৱা পৰিৱেশ হৈ আছে বৰ্তমান। তো এইবিলাক ফটাফট ঠিক কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাম। আৰু এটা কথা, মই যে ৰুইছিলোঁ ফুলখিনি সেইখিনি আপোনালোকক অকণমান দেখুৱাওঁ আৰু আমাৰ বাহিৰৰ পৰিৱেশটো অকণমান দেখুৱাই লওঁ। এয়া এই গছবিলাক লাহে লাহে হ'ব ধৰিছে। আচলতে সেউজীয়া হৈ থাকিলে মানে ভালে লাগে দিয়কচোন। আৰু ইয়াতে গোটেইবিলাক লগাইছে নহয় শাক পাচলি, তো মানে ভাল লাগি আছে মনটো। আৰু এনেও এইখিনি সময় মানে ঠাণ্ডাৰ দিনত চব্জি বহুত বেছি হয়, সেইকাৰণে ভাল লাগে। আৰু এতিয়া ফুলখিনি আপোনালোকক দেখুৱাই লওঁ। ৰাতিপুৱা মই পানী দিলোঁ, পানী মই নহয়, এখেতেই দি থৈ গৈছে মোৰ। আৰু সেয়াই, আপোনালোকে ব্লগটি কণ্টিনিউ কৰি চাই থাকিব। দিনটো কি দেখুৱাব পাৰোঁ নাজানো। আৰু আপোনালোকক মই মানে হেল্থ কাৰ্ড বনাই থকাৰ মুহূৰ্তত, মানে মই নিজে বনাই আছোঁ মোৰ HWCত মানে এইটো আয়ুষ্মান ভাৰত হেল্থ একাউণ্টটো তো বনাই দি আছোঁ বেনিফিচিয়াৰীবিলাকক। তো আপোনালোকক অকণমান দৃশ্য দেখুৱাম, মানুহবিলাক কেনেকৈনো জুম পাতে। তো এতিয়া যাব লাগিব ডিউটিলৈ, আৰু ফুলখিনি আপোনালোকক দেখুৱাই আছোঁ। সেইডাল তো চাই থাকিব। হেই গাইজ, আপোনালোকক ৰাতিপুৱাই যে ভিডিঅ' কৰিলোঁ আৰু ডিউটিৰ পৰা অহাৰ পিছত ভিডিঅ' কৰা নহ'লকৈ। আৰু এতিয়া আহি ভাত খাই শুই গ'লোঁ। তাৰপিছত এতিয়া যায় কথাই ক'ব পৰা নাই। টোপনিৰ পৰা উঠি মুখখন ধুই আহি ভাবিছোঁ একাপ চাহ খাই লওঁ। তো এতিয়াৰ পৰা ব্লগটি আকৌ ষ্টাৰ্ট কৰি দিওঁ, কণ্টিনিউ কৰোঁ। তো আপোনালোকে প্লিজ ব্লগটি চাই গৈ থাকিব। আশা কৰোঁ চাই ভাল পাব। অকণমান যি পাৰোঁ দেখুৱাম আৰু। আচলতে মোৰ দেখুৱাবলগীয়া একোৱে নাথাকে, কিন্তু থাকে বহুত কিবা কিবি, কিন্তু সময়ৰ অভাৱ সেনেকুৱা হৈছে। আৰু গাও যথেষ্ট বেয়া মোৰ, তো চাই গৈ থাকিব। মায়ে মানে পিঠা আনিছিলে, তো ভাবিছোঁ পিঠাকেইটা মানে অকণমান টাইট হৈ গৈছে, অকণমান গৰম কৰি লওঁ। আৰু এতিয়া চাহখিনি বনাই আছোঁ, আৰু চাহত চেনি দিম কমকৈ। আৰু এতিয়া আপোনালোকেও চাই গৈ থাকক মোৰ ডেইলি কাম কাজবিলাক। আৰু ইফালে গাখীৰখিনি বহাই দিছোঁ, যাতে গাখীৰখিনিও গৰম হয়, নহ'লে পাহৰিয়ে থাকোঁ সদায়, গাখীৰখিনি বেয়া হৈ যায়। গাখীৰ পাগিবলৈ পাহৰিয়ে থাকোঁ। আৰু এয়া মই প্লেট আনিছোঁ, আৰু গধূলি কি খাওঁ তাকে আপোনালোকক দেখুৱাম। আৰু কি খাওঁ মানে কি আৰু, চাহৰ লগত সাধাৰণতে বিস্কুট থাকে বা ভুজিয়া থাকে বা এনেকুৱা কিবা, কেতিয়াবা বনোৱাও যায়, চেৱাই চুজি এনেকুৱা। আৰু এয়া পিঠা হাতত লৈ মই ভাবি আছোঁ ওপৰত
এয়া এটা হেৰি দি নিষ্কা দি এইখিনি অকণমান ভাপত মানে গৰম হ'ব দিম, তেতিয়া ভাল লাগিব, নহ'লে টাইট হৈ গৈছে। আৰু এয়া আপোনালোকে চাই গৈ থাকিব। গাখীৰখিনি উতলিছে ধুনীয়াকৈ আৰু ইয়াতে নমাই থওঁ আৰু এইফালে চাহ ৰেডি কৰিছোঁ। চাহখিনি ধুনীয়াকৈ কাপত বাকি লওঁ আৰু এয়া পিঠা গৰম হৈ গ'ল, বিস্কিট এনেকৈ খাম। আৰু গধূলি টাইমত আচলতে চাহকাপ খাব নাপালে ভাল নালাগে, চাহকাপ খালেহে অলপমান ফ্ৰেছ লাগে। যিহেতুকে ডিউটিৰ পৰা আহি বেলেগ একো কাম নাথাকিলে ভাত তাত খাই শুই যোৱাই হয়, এখেতেও শুই যায় আৰু গধূলি এখেতকো একাপ চাহৰ প্ৰয়োজন হয়, মোকো চাহৰ প্ৰয়োজন হয়। এয়া এতিয়া ধুনীয়াকৈ দুইজনে বহি চাহকাপ খাই লওঁ। তাৰপিছত ৰাতিৰ কাৰণে আকৌ লাগিব। ৰাতিৰ কাৰণে মানে দুপৰীয়াৰ দাইল আছেই আৰু কিবা এটা ভাজি কৰিম, ভাত বনাম, হৈ যাব। আৰু দেৰিকৈ বনাম, মোৰ অলপমান লিখা কাম আছে, তো খাই। হে গাইজ, এতিয়া ভাত বনাব আহিছোঁ। ভাতৰ লগত বিশেষ একো নাই, ভাত অলৰেডি হৈ গ'ল। আৰু এইফালে পানী গৰম কৰিছে আৰু এইফালে কেৰাহী পাতি দিছোঁ। এই গাইজ, এয়া গাখীৰখিনি উতলিছে আৰু এইফালে মই চাহ বনাইছোঁ। চাহ হৈ গ'ল আৰু মা আহিছিলে মানে এদিন আগত। তাৰপিছত মা আহোঁতে পিঠা লৈ আহিছিলে, তাৰ পিঠা থাকি গৈছিলে, তো পিঠাকেইটা খাই লওঁ বুলি ভাবিছোঁ। আৰু এয়া ধুনীয়াকৈ বিস্কুট এনেকৈ দি, আচলতে গধূলি চাহকাপ খালেহে ভাল লাগে আৰু চাহকাপ খাব নাপালে ইমান এটা ভাল নালাগে। তো টোপনিৰ পৰা উঠি ডিউটিৰ পৰা আহি যিহেতুকে ভাত তাত খাই শুয়ে যাওঁ, তাৰপিছত এয়া চাহকাপ খাওঁ আৰু এখেতো খাব বিচাৰে চাহ। তো এয়া শুই আছে আৰু এতিয়া দুইটাই চাহখিনি খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। চাই থাকিব ভ্লগ। এয়া এতিয়া মানে কি আঞ্জাখন বনাই লওঁ, তৰকাৰীখন আপোনালোকক দেখুৱাইছোঁৱে, নেচেৰা আৰু আলু ভাজি কৰিছোঁ। তো আৰু মোৰ কি জানানে, অকলে ভিডিঅ' কৰিবলৈ দিগদাৰ হয়তো, ভাবিছোঁ আপোনালোকক মইনোকে কিদৰে কাম কৰোঁ অকণমান দেখুৱাওঁ। তো তাৰ কাৰণে মোবাইলটো থৈ লৈছোঁ এঠাইত, আৰু মোৰ ষ্টেণ্ডো নাই, আচলতে ষ্টেণ্ড লোৱাই হোৱা নাই। ভাবিছোঁ আপোনালোকে যদি ভ্লগবিলাকত মৰম দিয়ে তেতিয়াহ'লে ষ্টেণ্ডডাল লৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰি থাকিম। আৰু কমেণ্ট কৰিলেও ভাল লাগে, আপোনালোকে কমেণ্টো নকৰে, তো ভিডিঅ'বিলাক চাবচোন। আৰু এয়া ভাত হৈ গ'ল। আৰু আচলতে কি হয়, মই পানীও খাই আছোঁ মাজে মাজে, কাৰণটো হ'ল কি দিনত ইমান পানী লৈ যাওঁ যদিও ডিউটিলৈ ইমান বেছি পানী খোৱা নহয়, আৰু ৰাতি মোৰ বেছি পানী খোৱা হয়। কিন্তু ৰাতি বেছি পানী খাব নালাগে, দিনত বেছি পৰিমাণে পানী খাব লাগে। এওঁ আহিছে ভাত হ'লনে নাই চাবলৈ। তো এয়া হৈ গ'ল। এইফালে কণী ভাজি কৰিছোঁ আৰু এইফালে নেচেৰা মাৰ আলু ভাজি, এইফালে দুপৰীয়াৰ দালি আছে, হৈ যাব। আৰু আজিৰ ভ্লগটি মানে যদি ভাল লাগিল, প্লিজ লাইক, শ্বেয়াৰ আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো টিপি দিব, আৰু এটা কমেণ্ট কৰি জনাবচোন।